নমস্কাৰ। ব্ৰেষ্ট ফিডিং অৰ্থাৎ দুগ্ধপান কৰাই থকা মহিলা এগৰাকীৰ যদি কোভিড ইনফেকশ্যন হয়, কোভিডত আক্ৰান্ত হয়, তেতিয়াহ'লে কিছুমান প্ৰশ্ন উদয় হ'ব যে সেই মহিলাগৰাকীয়ে এতিয়া সেই শিশুটোক ব্ৰেষ্ট ফিডিং কৰোৱা উচিত হয়নে? শিশুটোক সেই মহিলাগৰাকীৰ লগত থাকিব দিয়া উচিত হয় নে সেই শিশুটোক ককা আইতাকৰ লগত বা আন মানুহৰ লগত ৰাখিব দিব লাগে? আৰু ৩ নম্বৰ প্ৰশ্ন আহিব পাৰে যে শিশুটোৰ গালৈ মাকৰ গাখীৰৰ দ্বাৰা সেই ভাইৰাছটো সোমাব পাৰে নেকি? আৰু এটা প্ৰশ্ন আহিব যে এগৰাকী ব্ৰেষ্ট ফিডিং মাদাৰে যদি ভেকচিন লয়, কোভিড ভেকচিন লয়, তেতিয়াহ'লে সেই শিশুটোৰ গালৈ সেই ভেকচিনৰ পৰা সৃষ্টি হোৱা উপকাৰী এণ্টিবডি গাখীৰৰ থ্ৰুৰে যাব পাৰেনে? এনেধৰণৰ বিভিন্ন প্ৰশ্ন পাইছোঁ, প্ৰায় 1000তকৈ বেছি পাইছোঁ। সেয়েহে এই বিষয়টো মই বাছি লৈছোঁ আজিৰ বাবে। আৰু বিষয়টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আজি মোৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে? এইটো মোৰ নতুন বেকগ্ৰাউণ্ড। আৰু লগতে এটা কথা কৈ থৈ দিওঁ যে এইখিনিতে মোৰ চিলভাৰ প্লে বাটন যিটো আহি আছে, খুব সম্ভৱ আজি বা কালিৰ ভিতৰত আহি পাব, ইয়াতে লগাম। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। তেন্তে আহক আজিৰ বিষয়কেইটা আমি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল যে এই যে কোভিড ভাইৰাছটো, এই ভাইৰাছটো মাতৃ দুগ্ধৰ দ্বাৰা শিশুটোৰ গালৈ যাব পাৰে নেকি? চাওক, আজিলৈকে যিমানখিনি ৰিচাৰ্চ হৈছে তাত এটা কথাই প্ৰমাণিত হৈছে যে ব্ৰেষ্ট মিল্কত অৰ্থাৎ মাতৃ দুগ্ধত এই ভাইৰাছটো নোলায়। সেয়েহে এই ক্ষেত্ৰত আপুনি নিশ্চিন্ত হৈ থাকিব পাৰে। এতিয়া আহিল দ্বিতীয় বস্তুটো। দ্বিতীয় বস্তুটো হ'ল যে এগৰাকী কোভিড পজিটিভ মাতৃয়ে শিশুটোক দুগ্ধপান কৰোৱা উচিত নে? কাৰণ দুগ্ধপান কৰাই থকা সময়ত মাতৃগৰাকীৰ শ্বাস প্ৰশ্বাসত ওলোৱা ভাইৰাছে, মাতৃগৰাকীয়ে কাহ মাৰি দিওঁতে, হাঁচি মাৰি দিওঁতে ওলোৱা ভাইৰাছে শিশুটোকতো গৈ ইনফেকশ্যন কৰিব পাৰে, বেমাৰ কৰিব পাৰে। যদি আপুনি এইটো ভাবিছে তেন্তে আপুনি একদম শুদ্ধ কথা ভাবিছে। চাওক, কথাখিনি বহুত গুৰুত্বপূৰ্ণ। মই সেয়েহে অনুৰোধ কৰিম একদম শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগা হ'লে এই কথাখিনি ফেচবুকত আপুনি লিখি হ'লেও শ্বেয়াৰ কৰিব পাৰে। মুঠতে কথাখিনি মানুহৰ মাজলৈ যাব লাগে। ভালকৈ মন দি শুনিব। শিশুটোক যেতিয়া মাতৃগৰাকীয়ে দুগ্ধপান কৰায়, তেতিয়া শিশুটোৰ গালৈ দুগ্ধৰ জৰিয়তে, গাখীৰৰ জৰিয়তে সকলো পৰিপুষ্টিকৰ উপাদান যায় আৰু লগতে বেমাৰৰ লগত যুঁজিব পৰা বিভিন্ন ধৰণৰ দৰকাৰী উপাদান যায়। সেয়েহে দুগ্ধপান 100% কৰিব লাগিব। আৰু বিশেষকৈ এদিনৰ বাচ্ছাৰ পৰা 6 মাহৰ বাচ্ছালৈকে সেইখিনি সময়ততো শিশুৰ একমাত্ৰ আহাৰ মাতৃদুগ্ধ। সেইটোতো খুৱাবই লাগিব, তাত কোনো প্ৰশ্নই নুঠে। 100% কৰাবই লাগিব। বোলে মাতৃগৰাকী বিৰাট দুৰ্বল, মাতৃগৰাকীয়ে শিশুটোক ভালকৈ মন দিব পৰা নাই, বাৰে বাৰে ব্ৰেষ্টটো ওলাই যায়, মন দিব পৰা নাই, খিংখিঙা হৈ গৈছে, তেতিয়া কি কৰিব জানেনে? এটা বাতি আৰু এখন চামুচ এটা ধুনীয়াকৈ বাচনত লৈ তাতে পানী লৈ ল'ব। বাতিটো আৰু চামুচটো ভালকৈ উতলোৱাৰ পিছত ধুনীয়াকৈ উলিয়াই লৈ আপুনি হাত চাত ভালকৈ চাবোনি ধুই ল'ব। উলিয়াই লৈ মাকক দি দিব। মাকে নিজৰ গাখীৰৰ পৰা চেপি গাখীৰটো উলিয়াই দিব। তেতিয়া আপুনি ধুনীয়াকৈ সেই বাচ্ছাটোক সেই চামুচেৰে গাখীৰটো খুৱাই দিব পাৰিব। কিন্তু পৰাপক্ষত মাতৃয়ে নিজৰ পৰা নিজে কোলাত লৈ শিশুটোক গাখীৰ খোৱা উচিত। গাখীৰ খোৱাৰ সময়ত মাকগৰাকীয়ে 2খন মাস্ক পিন্ধা উচিত। যদি পাৰে এখন N95 মাস্ক আৰু N95ৰ তলত এই যে নীলা ৰঙৰ যে চাৰ্জিকেল মাস্ক থাকে সেইটো পিন্ধি লোৱা উচিত, ডক্টৰে যে পিন্ধে। আৰু যদি নাই, চিন্তাৰ বিষয় নাই, 2খন 3 টকীয়া মাস্ক পিন্ধি ল'ব। আৰু শিশুটোৰ আৰু মাকৰ মাজত এখন কাপোৰ, গামোচা বা চাদৰ বা শাৰী টাইপ কিবা এখন লৈ ল'ব। আৰু লগতে দুগ্ধপান কৰোৱাৰ আগতে শিশুটোৰ গালৈ যাতে ভাইৰাছটো নাযায়, কাৰণ মাকৰ গাতটো ভাইৰাছ লাগি থাকিব ন, তো মাকে কি কৰিব, এই বক্ষ এৰিয়াটো, শ্বল্ডাৰ এৰিয়াটো, বক্ষ এৰিয়াটো ভালকৈ চাবোন দি ধুই ল'ব। তেতিয়া ভাইৰাছ যোৱাৰ চান্স বহুত কমি থাকে। লগতে এটা মই কথা কৈ থৈ দিওঁ, যদি সেই মহিলাগৰাকী বিৰাট চিৰিয়াছ হৈ ICUত ভৰ্তি হৈ আছে, তেতিয়া হয়তোবা সেই ব্ৰেষ্ট মিল্ক দিয়াটো দিগদাৰ হ'ব। তেতিয়া সেই শিশুটোক আমি যে ফৰ্মুলা মিল্ক দিওঁ, সেই ফৰ্মুলা মিল্ক দিব লাগিব, উপায়টো নাই। বা কিছুমান ঠাইত কি থাকে, ব্ৰেষ্ট মিল্কৰ বেংক থাকে, তাৰ পৰা লৈও শিশুটোক আপুনি ব্ৰেষ্ট মিল্ক দিব পাৰে। ধৰি লওক মাতৃগৰাকীয়ে এটা কথা ভাবিলে যে মই কি কৰিম, মোৰ গাৰ পৰা যিহেতু গাখীৰটো ওলাই আছে, মই গাখীৰটো উলিয়াই শিশুটোক মই ককা আইতাকৰ লগত ৰাখি থওঁ। সেইটো যুগুত হ'বনে? সেইটো উচিত হ'বনে? সেইটো একদম অনুচিত হ'ব। কাৰণ ইতিমধ্যে আপোনাৰ যিহেতু চিমটমছ আহিছে, আপোনাৰ যিটো লক্ষণ আহিছে বা আপুনি যিটো পজিটিভ হৈছে, আপোনাৰ গাৰ পৰা, কাৰণ শিশুটো একদম কাষত থাকে, আপোনাৰ গাৰ পৰা খুব সম্ভৱ অলৰেডি শিশুটোৱে ভাইৰাছ পাইছে।
এতিয়া যদি আপুনি শিশুটোক ককা আইতাকৰ লগত ৰাখি দিয়ে বা বেলেগৰ লগত যদি ৰাখি দিয়ে তেতিয়াহ'লে শিশুটোৱে কেৰিয়াৰৰ কাম কৰিব অৰ্থাৎ শিশুটোৱে এই ভাইৰাছটো কেৰি কৰি লৈ যাব বেলেগ মানুহৰ গালৈ অলমষ্ট 100% চান্স থকা বুলি ধৰি লওক সেয়েহে শিশুটোক আপুনি এইকেইদিন নিজৰ লগতে ৰাখক চাওক শিশুৰ ক্ষেত্ৰত এই ভাইৰাছটোৱে সিমান বেছি ইনফেকশ্যন কৰা নাই এদিন দুদিনৰ জ্বৰ চৰ্দি কাহ থাকিব পাৰে সেয়েহে ভয় নাখাব আৰু লগতে এটা কথাই কৈ থৈ দিওঁ যে সেই মাতৃগৰাকীয়ে এইকেইদিন যথেষ্ট পৰিমাণৰ পানী কাৰণ ভাইৰাছৰ ইনফেকশ্যন হৈছে এনেই পানী খাবই লাগিব লগতে তেখেতে মাতৃদুগ্ধ দি আছে শিশুটোক আৰু বেছি পানী খাব লাগিব অৰ্থাৎ কমচে কম 4 লিটাৰ পানী খাবই লাগিব আৰু খানা পিনাখিনিও ভালকৈ খাব লাগিব যদি পাৰে এই খোৱা কাপোৰবিলাক ডেইলি এবাৰ হ'লেও ৰ'দত দিব আৰু দিনত কমচে কম এবাৰ হ'লেও আপুনি গাটো ধুব আৰু চুলিখিনিও পাৰিলে ধুই দিব এতিয়া নেক্সট প্ৰশ্নটো আহিল যে এই গাখীৰ খুৱাই থকা মহিলাগৰাকী ধৰি লওক কোভিড ইনফেকশ্যন হোৱা নাই গাখীৰ খুৱাই থকা মহিলাগৰাকীয়ে ল'লে ভেকচিন এতিয়া মই বহুত প্ৰশ্ন পাইছোঁ যে এই ভেকচিন লোৱাৰ পিছত শৰীৰত যে এণ্টিবডি যে সৃষ্টি হয় সেই এণ্টিবডিবিলাক শিশুটোৱে গাখীৰৰ মাধ্যমেৰে পাব নেকি আপুনি যদি ভাবিছে পাব বুলি আপুনি একদম শুদ্ধ ভাবিছে ভেৰি গুড হয় এই এণ্টিবডিটো ধুনীয়াকৈ গাখীৰৰ মাজেৰে গৈ শিশুৰ গালৈ যাব অৰ্থাৎ শিশুটো বহুখিনি এই ভাইৰাছৰ এগেইনষ্টত প্ৰতিৰোধ ক্ষমতা শিশুটোৱে গঢ়ি তুলিব পাৰিব কিমান ভাল কথা আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিলে মই সুখী হ'ম তলত কমেণ্ট কৰিলে আৰু সুখী হ'ম আকৌ লগ পাম নেক্সট ভিডিঅ'ত জয় অসম জয় হিন্দ ভাৰত মাতা কি জয়